সাবস্ক্রাইব কৰিব আমাৰ কনেক্টি চেনেলটো আৰু লগত থকা বেল আইকন বুটনটো ক্লিক কৰিব আৰু নতুন নতুন ভিডিঅ'সমূহ চাব নাপাহৰিব। Hey, sexy lady. Ooh, baby. I'm your man. Come on. Yeah, baby. Honey? Oh, honey. Honey? Oh, honey. What? Nine again? It's sound. তুই কিমান মাতি আছো আগপিনে ঘৰত কোন নাই নেকি তই জানো গম নাপাও এটা যে অসুখ গম পাওঁ কালি ডক্টৰৰ পৰা আনিছোহে ভাল হোৱা নাই নেকি এতিয়া ভালটো হোৱাত হ'ল কিন্তু মোৰ বেলেগ এটা টেনচনে হৈ আছে কি টেনচন কালিতো বছৰীয়া পৰীক্ষা ফিজ দিব লাগিব মোৰতো দেউতা অসুখতে গোটেই পইচা চেছ তই কিবা এটা উপায় দেচোন উপায় তোৰ আছে উপায় দি দে এই ৰ দেউতাই কালি ৰোৱনীত চব পইচা দি দিলে নহয় কিবা এটা উপায় দেচোন তই উপায় লাগে ন উপায় এটা দে মই নহবা ফৰ্ম ফিল আপ কৰা নহ'ব এইবাৰ বলচোন যাওঁ ক'ত যাওঁ ওলাই যাওঁ বলচোন কিবা এটা উপায় উলিয়াম বল বল তই থাকোঁতে আৰু চিন্তাই নাই বল তহঁতে কি কৰি আছ ইয়াতে হা এই ঘৰত মানুহ নাই কাৰণে তহঁতে আহি পেলাই গোটেইখন লেতেৰা কৰি আছো ন ভালে ভালে যা কৈছো নহয় যা ইহঁতৰ শান্তি নাইকিয়া হ'ল আৰু কৃষ্ণ 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 দেখা ল'ৰা হতি পিছে ক'ৰ পৰা আহিলা ফেনখন লগাই লোৱা নাই ফেনখন নালাগে দিয়া বুইছা যিহে বিল আহে নহয় গতিকে মানে ফেনখন খাওক আৰু আমাৰ এইখনে ঠিক আছে বুইছানে এইটো কাৰণে মই বিচনীকে মাৰি আছো গৰমটো পৰিছে কৈছে দেই গৰম পৰিছে পিছে ক'ৰ পৰা আহিলানো কি কৰি ফুৰিছা চান্দা বিচাৰি চান্দা কিহৰ পৰা এয়া আমি ইয়াতে পূজা এখন পাতিছো পূজা পাতিব লাগে পূজা পাতিব লাগে পিছে কিমানকে বা মোৰ এই চান্দা তান্দাবিলাক অকণমান টানি লাগে পূজা তাতে মই নেপাতো এইটো হ'লেও বাৰু আপোনাৰ বুলি টকা 500কে লিখিছো 500 কম হ'ব নেকি হেৰি কৰা হ'ব যোৱা এই 50 টকা এটা লেখা বুজিছা 50 টকা 50 টকা এটা লেখা মই একেবাৰে তোমালোকৰ সেই তাতে দি থৈ আহিম তাতে থাকিব নালাগে আৰু হ'ব দিয়া হে দেখাতে মানুহটো কামত নাই নহয় বুজিছা নাই আৰু দিয়ক কিবা এটা লগাই হ'ব দিয়া 51 টকা লিখি দিয়া যোৱা 51 টকা হ'ব 51 টকা জুৰীয়াকে দিব নাপায় নহয় বিজুৰীয়া কৰি দিব লাগে গতিকে 51 টকা হ'ব দিয়া মোৰ চান্দাটো ওপৰতে আৰু গোটেই পূজাখন নহয় মই তোমালোকৰ তাতে দি থৈ আহিম দেই আহিব নালাগে মই দি থৈ আহিম হ'ব দিয়ক তেন্তে ভাল এই ৰবাচোন আহাচোন কথা এটা আছে পাহৰি গলো কথা এটা ক'বলৈ কথা মানে তেনেকুৱা ডাঙৰ কথা নহয় এই কথাটো হৈছে কি মানে গোটেই গাঁওখন বিচাৰি ঘূৰি ফুৰিলো বুজিছানে কাম কৰা মানুহ এটা বিচাৰি নাপালো গোটেই বাৰীখন একেবাৰে জংঘলে ভৰি গ'ল তাকে ভাবিছিলো বোলো জংঘলখিনি সময়ত কাটি কুটি চিভিল লগোৱা যাওক চাফা কৰা যাওক পিছে তোমালোকৰ গাঁৱৰ ফালে আছে নেকি তেনেকুৱা কাম কৰা মানুহ আমাৰ গাঁওখনে নাই নহয় পালে কম দিয়ক যোৱাচোন পাহত সেইকণ কৰি দিলে বহুত উপকাৰ কৰা হ'ব দেই পালে ক'বাচোন দেই আপুনি এইটো পাহৰি নিদিব মোৰ নামটো জানাই নহয় কি বাৰু মোৰ নামটো কেৰেপা নহয় কেৰেপা কি কথা কোৱাহে মই কেৰেপা মোক কেৰেপা বুলি ক'ব দেখিছা মোৰ পৰাই টকা উঠাই দিবহি আকৌ মোকে কেৰেপা বুলি কয় যোৱা দিম যোৱা বোপাহত মই টকা তাতে গৈ দি আহিমগৈ কোনো কথা নাই কৃষ্ণ 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 আয়া
ও এইকেইটা হনিগুটি নেকি ভয় লাগিছে কিন্তু কিয় সিনা ছাগলী কেছটো নহয়তো হে ভয় নকৰিবি যি হয় দেখা যাব বলচোন আগতে বল 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 আছো না বচোন ইয়াতে এই কথা এটা আছে ৰহ তোমাকৰ লগত সেই পিছে দুইটা কলৈ গৈছিলি অলপ ওলাই যাওঁ ওলাইহে যাওঁ বাৰু ঠিক আছে পিছে এটা কথা তোৰ মনটো বৰ মৰি থকা যেন পাইছো কথা কি কিবা কথা আছে নেকি আছিলে খোৱা কেনেকুৱা এই পৰীক্ষা পালেহে বুজিছে পৰীক্ষা পালে পৰীক্ষা ফিজ দিবলৈ তাৰ হাতত পইচা নাইকিয়া হৈ আছে নহয় পইচা নাই তোৰ বাপেকৰ পইচা নাই বাপেকৰ বেমাৰ কালি হস্পিটেলৰ পৰা আনিছে সেই কথাটোতো হয় বেমাৰটো হৈ আছে কালি আহি পাইছেহি কালি পৰীক্ষাটো পালেহি পৰীক্ষা কাইলৈ ফৰ্ম ফিল আপ এটা কাম কৰোঁ তহঁতে বুজিছ গুটি কাম এটা কৰিলে সমস্যাটো দূৰ হ'ব বুজিছ এই মোৰ বাৰীখন দেখিছ নে একেবাৰে গোটেইখন জংঘলে আগুৰি ধৰিলে গতিকে মই ভাবিছো তহঁতে যদি কেঁকুৰা কটাৰী দুখন লৈ পেলাই দুইটাই এফালৰ পৰা অকণমান চাফা কৰি দিয় এই ফিচাৰীটো পাৰলৈকে আৰু তেতিয়া তহঁতৰ এই প্ৰব্লেমটো মই চল্ভ কৰি দিম আৰু কি কথা আছে নে কি সেইটো হয় কিমানো লাগিব 200-300 টকা হ'ব যা 300 টকা মই দি দিম 300 টকা কি হ'ব গোটেই বাৰী চাফ কৰি দিম আকৌ 500 টকা এটা দিব আকৌ 500 টকা তহঁতৰ দাম বাঢ়ি গ'ল দেই হ'ব দে এই এটা নহয় আজিকালি আকৌ 600 টকাই লাগে 500 টকাই দিম যা কিন্তু এটা কথা আছে তহঁতৰ লগত বুজিছ ডাঙৰ কথা এটা আছে কিনো কথাটো মানে হ'ল কি এইটো তহঁতে কামখিনি কৰ আগতে কৰাৰ পিছত যোৱাৰ সময়ত মই কম আৰু সেই 3টা কথা আছে 3টা এটা নহয় দুটা নহয় 3টা সৰু সৰু 3টা কাম কৰি দিব লাগিব তেতিয়া তহঁতক মই 500 টকা দি দিম নহ'লে 200 টকাহে দিম হ'ব হ'ব দিয়ক যা নহ'লে বল মই দেখুৱাই দিম কামখিনি পিছফালে বল মানুহ এটাই বিচাৰি নাপাইছিলো তহঁতক পালো ভালে হ'ল দে বুজিছ তহঁত ডেকা ল'ৰাকেইটা থাকোঁতে মোৰ ইমান চিন্তা নাই অৱশ্যে বল ভালকে কৰিবি দেই এই ফিচাৰীটো কাষৰ এইখিনি ভালকে এইখিনি ভালকে চাফা কৰি দিবি দে দে ভাল কৰিছ ভালেই পালো দেই ইহঁত দুটাক নহ'লে দিগদাৰী আছিলে মোৰ কৃষ্ণ 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 আজি শনি গুটি ফান্দত পৰিছে কিন্তু দেই সেইদিনাখন মোৰ 110 টকা এটকা নহয় 2 টকা নহয় 110 টকা মোৰ পৰা খিৰাইছে সিহঁতে আজি ভাল পাল্লাত পৰিছে 3টা প্ৰশ্ন সুধিম এটাৰ যদি উত্তৰ ভুল হ'ল 1 পইচাও নিদিওঁ মই কৈছো 200 টকা দিম বুলি নিদিওঁ কাকো নিদিওঁ ভাল ফান্দত পৰিছে আজি ইহঁত দুটা খুৰা কি হ'ল কাম হ'ল নহয় কাম হ'ল এতিয়া পইচাটো দিলে যাব পাৰো আৰু পইচা হয় টকা পইচা 500 টকাটো এই গুটি ক'লৈ গ'ল গুটি গোটেই পিছফালে ভৰি ধৰি আছে হয় এতিয়া টকাটো কওঁতেতো টকাটো নাই দিবতো লাগিব কাম কৰিছ যেতিয়া টকা দিব লাগিবই হয় কিন্তু মই এটা কথা কৈছিলো নহয় তহঁতক কথা এই যে 3টা কাম সৰু সৰু কাম কাম 3টা কৈছিলা কাম 3টা কৰি দিবি আৰু মই তহঁতক 500 টকা দি দিম বুজিছ নাই এতিয়া প্ৰথম কামটো হৈছে ফোন কি এইফালে এইটো দেখিছ জাৰটো দেখিছো আৰু তাৰ কাষতে সেই কলহটো দেখিছ নহয় সেইটো কলহ এতিয়া শুন সেই জাৰটোত কলহটো সুমুৱাই দিব লাগিব জাৰটোত কলহটো ভৰাই দিব লাগিব সেইটো কাম আৰু জাৰটোত কলহটো তই সুমুৱাই দিবি জাৰটোত কলহটো কেনেকে সোমাব এইটো কথা আকৌ তহঁতে চেষ্টা কৰ ইমান ডাঙৰ কলহ ইমান সৰু জাৰ কেনেকে সোমাব টকাওতো কম নহয় 500 টকা
গতিকে চেষ্টা কৰ এইটো কামটো কৰিবি আৰু মোৰ পৰা 500 টকা লৈ যাবি আৰু এটা কথা 2 নম্বৰ কামটো হৈছে এইফালে চা এইটো ভৰাটো দেখিছ না মোৰ আপোনাৰ ভাল দেখিছো এই তাত যিকেইটা ধান আছে হয় ভৰালৰ পৰা নুলিওৱাকে ভিতৰতে শুকুৱাই দিব লাগে উলিয়াব নোৱাৰে ভৰালৰ পৰা নুলিয়ালে কেনেকে ওলাব এইটোতো কথা সেইটো কৰ আৰু টকাকেইটা লৈ যা বুজিছ গুটি কলে গ'ল গুটি পিছফালে তাকো মাত তাক কথাটো কবি আৰু এটা শুন একেবাৰে শেষৰ কথাটো হৈছে কামটো হয় এইটো আপোনাৰ মাথাটো এই মাথাটোৰ ওজন ইমান কম নহয় বুজিছ নাই এইটো মাথাৰ ওজন আছে আপোনাৰ মাথাৰ ওজন কিমান জুখি দিব লাগিব যা গুটি কগৈ যা গুটি কৈ পেলাই 3টা কাম কৰিবি 500 টকা লৈ যাবি যা 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 পাল ফানত পেলাইছো আজি বাপেকে 500 টকা মোৰ পৰা লৈ যাবলৈ আহে এই কিনো কাম কৰিলে জংঘল কেইডালমান অকমান কেকৰ কটাই কোবাই দিলে কথা কিমানহে গতিকে আজি ভাল ফাণ্ডত পেলাইছো এইকেইটা কাম কৰক কৰি পেলাই 500 টকা মই দিম কথা নাই যা কৰিবতো নোৱাৰি পইচা দিব যে কাম চিন্তা কথা কেৰেপা বুঢ়াক আজি এনেকুৱা শিক্ষা দিম জীৱনত আৰু খনিগুটিৰ লগত ধেমালি কৰাৰ সাহস নকৰে বল কি কৰিবি তই বলচোন বল খুৰা মই এইটো কাম পাৰিম নহয় পাৰিম গোটেই শিকাই দিছে কেনেকৈ কৰিব লাগে হয় নেকি হয় গুটি ক'ত এতিয়া গোটেই এই ছেকেণ্ড কামটো কৰিবলৈ গৈছে হয় নেকি হয় বা ঠিক আছে এতিয়া মানে তই এই জাৰটোৰ ভিতৰত কলহটো সোমাই দিব পাৰিবি পাৰিম একে সৰু কথা দেচোন বাৰু দে চাওঁ কেনেকে সোমাও মই ঐ জাৰৰ ভিতৰত কলহটো সোমাব আপুনি চাব দেই চাম দে এইটো দেখিছে খুলি ল দে লাহেকে পুতুকা এনেকে দে সোমাই দে আপুনি চাই থাকিব কলহটো ভাগিছে বোলে দেখোন কলহটো ভাগিবলৈ কৈছিলো নেকি বুদ্ধি চাও আপুনিতো কৈছিলে কলহটো ভৰাই দিবলৈ কলহটো ভৰাই দিছো এইটো কিহৰ শব্দ আকৌ এইটো কিহৰ শব্দ গোটেই ছেকেণ্ড কামটো কৰি থকা নাছিলে ক'ত কৰি আছে সি আপোনাৰ ভঁৰালত এইখন শেষে কৰিলে ইহঁতে বলচোন বল আকৌ গোটেই এইটো ভাগিলে হ'ল গুটি গুটি কি কৰি আছ তই এইটো কি কৰি আছ আপোনাৰ দ্বিতীয় কামটো কৰি আছো দ্বিতীয় কামটো কৰিছ নাম ভালে ভালে নামচোন কি কৰি আছ এইবিলাক কি কৰি আছ আপোনাৰ দ্বিতীয় কামটোকে কৰি আছো কি দ্বিতীয় কামটো কৰি আছ তই আপোনাৰ ধানখিনি শুকুৱাই আছো আকৌ কেনেকে ধান শুকুৱাইছ টিংটো খুলি পেলাই আপোনাৰ ধানখিনি শুকুৱাম আকৌ কথা সেইটোহে দেখিছা টিংখিনি অঁতৰাই পেলাই তই ভঁৰালৰ ভিতৰত ধান শুকুৱাই দিবি আপুনি কৈছে আকৌ ভঁৰালৰ পৰা নোলোৱাকে ধানখিনি শুকুৱাবলৈ হ'ব দে বোপাই বুজিলো দে দ্বিতীয় কামটো হ'ল বুলি বল খালে ইহঁতকেইটাই আৰু শেষ কৰিলে দেই ইহঁত দুইটাই মোক এটাই জাৰটো ভাগিবলৈ গ'ল কলহটো ভাগিলে টিঙো এৰুৱালে ভঁৰালৰ টিং চেচ মেটেঙেনি কৰি গুটি কলে গ'ল গুটি আছে আপোনাৰ 3 নম্বৰ প্ৰশ্ন এইটো কি এইটো নাৰিকল এইটো নাৰিকলটো মই কি কৰিম আপোনাৰ মাথাটো যিমান ওজন এই নাৰিকলটো কিমান ওজন কথা বোলে আহিছ ল প্ৰমাণ দে নহ'লে কি হ'ল আপোনাৰ মাথাটো খুলি পেলাই জুখি দিব লাগিব আপোনাৰ মাথাটো খুলি পেলাই আমি জুখি দিব নোৱাৰিম ইয়াৰ পৰা অঁতৰাই লৈ যাবি থচোন বস্তুকেইটা হ'ল দে তহঁতক বুজি পালো আৰু তহঁতে চব কাম কৰা হৈ গলি বুজিছ আৰে তহঁতৰ কাম মই পচন্দ কৰিছো দে কলহটো ভৰালিয়ে জাৰত ভৰালি ভঁৰালৰ টিং অঁতৰালিয়ে
আকৌ এই মাথাটো নাৰিকলটো সমান কৰি দেখুৱালিয়ে নহয় আৰু হ'ব দে তহঁতৰ এতিয়া কিমান পইচা আছিলে 300 নে আছিলে পইচা কিমান আছিলে 500 মই আকৌ 200 300 বুলি 500 বুলি আপুনি প্ৰথমে কৈছিলে কৈছিলো দে হয় লৰা মই থৈ দিছো এইটো চাউণ্ড দুটা আছে নেকি এখনে দিয়ক এখনে দুটাও থাকিব পাৰে নাই দিয়ক অৰিজিনেল অৰিজিনেল কেবা বস্তু কম বস্তু নহয় দেই এই খনি গুটিহাল কম বস্তু নহয় কিন্তু দেই কম বুদ্ধি ইহঁতৰ জীৱনত কিন্তু এটা কাম শিকি গলো দেই মই এটা কথা মই শিকি গলো আৰু জুইৰ লগত ধেমালি কৰিবা কৰাৰ কোনো কথা নাই ধুমুহাৰ লগতো ধেমালি কৰিবা একো কথা নাই কৰা বাঘৰ লগত যুঁজিবা যুঁজা কথা নাই কিন্তু এই খনি গুটিহালৰ লগত কিন্তু ধেমালি নকৰিবা দেই মই বুজি গলো আৰু কথাটো কৃষ্ণ